নমস্কাৰ আৰু স্বাগতম জনাইছোঁ সকলোকে আন এটা ভিডিঅ'লৈ আৰু ভ্ৰাম্যমাণ বতৰলৈ মই উপস্থিত আছোঁ আজি ৰাজমুকুট থিয়েটাৰ প্ৰেক্ষাগৃহত। সকলোৱে জানে অসমৰ এটা জনপ্ৰিয় ভ্ৰাম্যমাণ নাট্যদল ৰাজমুকুট থিয়েটাৰ। এবাৰ অসমৰ এজন জনপ্ৰিয় অভিনেতা সকলোৱে চিনি পায়, আবাহন থিয়েটাৰৰ লগত বহু বছৰ জড়িত হৈ আছে দাদাই। আৰু দাদা কি ক'ব এইবাৰ ৰাজমুকুট থিয়েটাৰত? এইবাৰ ৰাজমুকুট থিয়েটাৰত তিনিখন নাটক ব্যতিক্ৰমী চৰিত্ৰ সেইটো বাৰু হয়। আজিতো তোমালোকেও চালা আৰু দৰ্শকে যথেষ্ট দৰ্শক হৈছে আজি তোমাৰ ব্ৰহ্মচাৰী নাটকখনত। আৰু দৰ্শকে এটা কথা বেছি ভাল লাগিছে কি দৰ্শকে নাটকখন চাই ভাল পাইছে, সেইটো বৰ ডাঙৰ কথা। ধৰা এনেই কেতিয়াবা কি হয় ফেচবুকত হওক বা মানুহৰ পেপাৰত হওক, তেতিয়া কি ছ'চিয়েল মিডিয়াত এনেই লিখি আছে আৰু তেনেকুৱা ধৰণৰ কথা কেতিয়াবা ওলায়। কিন্তু এতিয়া মাউথ যিটো পাব্লিচিটি, যেতিয়া মানুহৰ মুখে মুখে যিটো ওলাইছে সেইটো বৰ ডাঙৰ কথা। আৰু সেইটো কাৰণে বেছি ভাল লাগিছে যে নাটকখন পাব্লিকে গ্ৰহণ কৰিছে। বহুত আশা ভৰসা মানে জড়িত হৈ থাকেতো, গোটেই হাউচফুল হৈ থাকে। আৰু গোটেই বছৰটোৰ কথা থাকে, কমাৰ্চিয়েলৰ কথা থাকে। নাটক এখন আচলতে ভাল হ'বই লাগিব, দৰ্শকে ভাল পাবই লাগিব। আৰু তাৰোপৰি আমাৰ অভিনয়ৰ কথা থাকে। এতিয়া ধৰা কেনে অভিনয় কৰিছোঁ বুলি মানুহে চাবলৈ আহে, যদি ভাল পাই ভাল লাগে। আজি এতিয়া ইয়াত ভাল লাগিছে এইকাৰণে যে মোৰ চৰিত্ৰ অনুযায়ী মানে কৰাখিনি দৰ্শকে গ্ৰহণ কৰিছে, ভাল পাইছে, এইটো বৰ ভাল লগা কথা। আৰু নেক্সট বেলখন আমি কৰিলোঁ, সেইখন পাব্লিকে ভালেই পাইছে বাৰু। আৰু নেক্সট আৰু এখন আমি নাটক কৰা নাই মেঘৰ ওপৰত, সেইখন আমাৰ দৃঢ় বিশ্বাস যে সেইখন নাটকৰ দৰ্শকে ভাল পাব। ৰাজমুকুট থিয়েটাৰ তিনিখন নাটকেই এইবাৰ ভাল হৈছে, গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ আহক নাটক চাবলৈ। ৰাজমুকুট থিয়েটাৰো চাওক আৰু অন্যান্য থিয়েটাৰবোৰো চাওক, কাৰণ চবেই চলি থাকিব লাগিব, চবেই ভাল নাটক কৰিব, গতিকে আহক চাবলৈ। তিনিখন ব্যতিক্ৰমী নাটক তিনিখন বেলেগ বেলেগ চৰিত্ৰ আপোনাক দেখা পোৱা যাব। কমেডিও থাকিব, চিৰিয়াছো থাকিব, কিন্তু ভাল লাগিছে কৰি পেলাই। আমি বেছিকৈ এতিয়া ব্ৰহ্মচাৰী চলি আছে, আজি দুদিন হ'ল তিনিটা শ্ব' কৰিছোঁ। ৰাইজৰ সঁহাৰি কেনেকুৱা? বৰ ভাল আৰু খুবেই মানে একেমুখে কৈছে যে এখন ভাল নাটক চালোঁ বুলি। সেইকাৰণে আমাৰো ভাল লাগিছে, কষ্ট কৰি ভাল লাগিছে। আৰু ৰাজমুকুটৰ প্ৰচেষ্টা অব্যাহত থাকক। আৰু যথেষ্ট খৰচ কৰিছে ৰাইজে ভাল পাওক বুলি, আৰু বহুতখিনি হেৰি কৰিছে। দুইখন নাটকতে বেলেগ তিনিখন নাটক বেলেগ বেলখনো ভাল হৈছে। আৰু এইখনটো সম্পূৰ্ণ মনোৰঞ্জনধৰ্মী নাটক, গান নাচক ভৰপূৰ, আৰু গানকেইটাও খুব ধুনীয়া হৈছে। ব্ৰহ্মচাৰী নাটকখন চৰ্চাত আছে আৰু ভাল পাইছে, একেমুখে ভাল পাইছে চবেই। যিহেতু ইয়াৰ পৰা বিভিন্ন ঠাইত যাব আপোনালোকে, অসমৰ চুকে কোণে ঘূৰি ফুৰিব, অসমবাসীৰ ৰাইজক কি ক'ব? অসমবাসী ৰাইজৰ প্ৰতি এটাই অনুৰোধ যে আমাৰ তিনিখন নাটকে চাওক। ৰাজমুকুটৰ তিনিখন নাটক চাওক,
আমি যথেষ্ট কষ্ট কৰিছোঁ, ভাল বুলি ৰাইজে স্বীকৃতি দিছে। গতিকে ভাল পাব চাই মোৰ বিশ্বাস আছে। সকলোকে আহ্বান জনাইছোঁ নাট্যপ্ৰেমী ৰাইজক ৰাজমুকুটৰ নাটক চাওক। দুইখন নাটকত বেলত এটা ব্যতিক্ৰমী চৰিত্ৰ, তিনিখন নাটকৰে চৰিত্ৰবোৰ বেলেগ বেলেগ হয়। গতিকে নাটকৰ পটভূমিও বেলেগ, বিষয়বস্তুও বেলেগ, সেই হিচাপে চৰিত্ৰসমূহ আছে সেই অনুযায়ী। ইতিমধ্যে আজিৰ কথা কওঁ, আজি আমি আমাৰ ব্ৰহ্মচাৰী তিনি নিশা হৈ যোৱাৰ পিছত আজি চতুৰ্থ নিশা। ব্ৰহ্মচাৰী নাটকখন ইমান সুন্দৰভাৱে দৰ্শকে আঁকোৱালি লৈছে। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে কিমান দৰ্শকৰ ভিৰ। আমি মেটিনি শ্ব' কৰিলোঁ, এতিয়া আমি 2 নম্বৰ শ্ব' গ'ল। এতিয়া আমাৰ গধূলি ফাৰ্ষ্ট শ্ব' হৈ গ'ল, আকৌ ছেকেণ্ড শ্ব' আছে। আজি 3টা শ্ব' আমাৰ হ'ব, আৰু এটা শ্ব' আছে অলপ পিছত। দৰ্শকক খুব ভাল সঁহাৰি লাভ কৰিছোঁ, আৰু ৰাজদ্বীপে খুব সুন্দৰভাৱে লিখি উলিয়াইছে, আৰু ৰাজেশ ভূঞাদেৱে খুব সুন্দৰভাৱে পৰিচালনা কৰিছে। তেখেতৰ পৰিচালনা শৈলীৰ কথা আমি জানোৱেই, খুব দক্ষ পৰিচালক। আমাৰ অভিনেতা অভিনেত্ৰীখিনিয়ে আমি কি কৰিছোঁ সেয়া আপোনালোকে নিশ্চয় ক'ব, দৰ্শকে নিশ্চয় ভাল পাইছে। সেইকাৰণেই চাগে আজি ইমান বিশাল বতৰ ভাল কৰাৰ লগে লগে বহুত মানুহ অহা আমি লক্ষ্য কৰিছোঁ। প্ৰতিকূল বতৰকো নেওচি আহিছে। গতিকে আমি কাইলৈও আশা কৰিম, কাইলৈও ব্ৰহ্মচাৰী দিছে 2টা দৰ্শনী। গতিকে আমি আশা ৰাখিছোঁ, আমি ইতিমধ্যে মেটিনি শ্ব' 2 দিন কৰিলোঁ, আৰু বাকীকেইদিন 2টা দৰ্শনী প্ৰায় কৰা হৈছে। আৰু এখন নাটক আছে আমাৰ ৰঞ্জিত কুমাৰ দত্তদেৱৰ মেঘৰ বৰণ। সেই নাটকখনো খুব সুন্দৰ হৈছে, মেঘৰ বৰণ নাটকখন। বেল নাটকখনো ভাল পাইছে ৰাইজে। তথাপি আমাৰ ব্ৰহ্মচাৰীখনৰ প্ৰতি যিটো দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছে, আজি কিমান মানুহ একদম ইমান ভিৰ কৰিছে পাঠশালাত, আৰু পাঠশালাবাসীলৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বহুত মৰম দিছে, বহুত নাটকখন কৰি থাকোঁতেও গম পাই বহুত ভাল সঁহাৰি লাভ কৰিছোঁ, আৰু মোৰ চৰিত্ৰটো মই যিমান পাৰি ভালদৰে ফুটাই তুলিবলৈ চেষ্টা কৰিছোঁ। কিমান দূৰ সফল হৈছোঁ সেইখিনি আপোনালোকে আহিব, দৰ্শক হ'ব আৰু মতামত। Sorai এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলটোলৈ মই সকলো কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ। এনেদৰে আমাৰ ৰাজমুকুট থিয়েটাৰলৈ আহি যি প্ৰচাৰ মাধ্যমত যি মৰম দিছে, প্ৰচাৰ কৰিবলৈ কৈছে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আচ্ছা, ৰাজমুকুট থিয়েটাৰ আমি এতিয়া বৰ্তমান অপেনিং কৰি আছিলোঁ পাঠশালাত। আজি আমাৰ 6ম নিশা, কাইলৈ 7ম আৰু পৰহিলৈ 8ম। আমি আৰু 2টা দিন থাকিম। আমাৰ খুবেই এই বৰ্ষৰ এখন বলিষ্ঠ নাটক, আৰু ৰাজমুকুট থিয়েটাৰে এবাৰ এখন বিশেষভাৱে বৰ ধুনীয়া এখন কাহিনীৰে আপোনাৰ নাটক উপস্থাপন কৰিছে। এবাৰ আমাৰ ৰাজমুকুটৰ পৰিয়ালে সেইদৰে আমাৰ যুৱ নাট্যকাৰ ৰাজদ্বীপৰ ৰচনা আৰু ৰাজেশ ভূঞাৰ পৰিচালনাৰে নাটক ব্ৰহ্মচাৰী।
গল্প